21 তাৰিখত যেটো ঘটনা হৈ গ'ল এই ঘটনাৰ মানে আমি কোনো ৰিয়েকশ্যন দেখা নাই আৰু যেহেতু কেছটো মই দিছিলোঁ কিন্তু অনামিকা বাৰাৰ যেটো মা তাই মানে আজি কেছটো আৰু দিছে আৰু সেই কেছত মানে কিছুমান কথা আমি নতুনকৈ আৰু এড কৰিছোঁ যে যেতিয়া নেকি ৰমিলা কুজুৰে মানে এছপি ছাৰে যেনেকৈ কৈছে যে উইটনেছৰ কথাটো যে ৰমিলা নামৰ যিজন উইটনেছ আছে সেই কৈছে যে তাই বোলে পুখুৰীত নমাটো দেখিছে কিন্তু তাত আৰু আমাৰ গাঁৱৰ মানুহ দেখিছে যে যেতিয়া নেকি সেই কেছটো মানে ৰমিলাই দেখিছে তেতিয়া কিন্তু আমাৰ গাঁৱৰ মানুহও মানে এজন দেখিছে যে ৰমিলাই কুজু সেই পুখুৰীৰ ওচৰত মানে এই ৰমিলাক মানে মানুহটো পুখুৰীৰ ওচৰত থিয় হৈ আছিল তো কথাটো হ'ল যে এতিয়া যদি মানে পুলিচক দেওয়া হৈছে কেছটো তথাপি এতিয়ালৈকে আমাৰ তাত গৈ মানে এতিয়ালৈকে কোনো হুদপুছ কৰা নাই আৰু যোৱা কেইদিনমান আগত এছপি ছাৰে যেনেকৈ মানে প্ৰেছমেটটো দিলে সেই প্ৰেছমেটত মানে কৈছে যে মানে যেটো পষ্টমৰ্টম ৰিপৰ্ট সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমাৰ সন্দেহ আছে আৰু আমি সেই পষ্টমৰ্টম ৰিপৰ্টত মানে আমি সন্তুষ্ট নাই তো আমাৰ পৰিবাৰ হৈ আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক এই কেছটোক মানে CBI তদন্ত মানে দিব লাগে CBI তদন্ত আমাক লাগে সেইটোৱে